এয়া কি চিনি পাইছেনে নাই? ৰ'ব বেছি ভাবিব নালাগে, ময়ে কৈ দিছোঁ। এয়া হৈছে পুঁই শাকৰ ঠাৰি। আৰু মই ইহঁতক চাই থাকিলে নহ'ব, মই আহি গ'লোঁ পাকঘৰত। আৰু এই পাত হৈছে ঘুটনি, আজিকালি দেখাই নাপায়। আৰু এইপিনে মই বেহৰখিনি পিচি ল'লোঁ। আৰু এয়া মই পুঁই শাকৰ ঠাৰি কেইপাত কাটি ল'লোঁ, তাত আলুও দিছোঁ। আৰু এয়া মই কেৰাহীত তেল, পাঁচফোৰণ, পিঁয়াজ, আদা নহৰু দিলোঁ। ফ'কাছ নহয়হে নহয় আদা নহৰুখিনি। অৱশেষত আদা নহৰুখিনিত ফ'কাছ পৰিলে আৰু মই দি দিলোঁ কেৰাহীত। আৰু ভালদৰে লৰোৱাৰ পিছত ইয়াত দি দিম কাটি থোৱা পুঁই শাকৰ ঠাৰিখিনি। আৰু তাৰপিছত দি দিম ইয়াত হালধি নিমখ দিওঁতে মই ওপৰৰ পৰা দিওঁ কাৰণে বাইদেৱে মোক গালি পাৰিছিল। তো আজি মই ষ্টাইলতে দি দিলোঁ। আৰু এইপিনে মোৰ বেহৰখিনি পিছা হৈ গ'ল। পিচি থোৱা বেহৰখিনিত অকণমান পানী মিহলাই ইয়াত মই দি দিলোঁ। এইখিনি ভালদৰে লৰাই ইয়াত মই আকৌ আদা নহৰু দি দিম। আদা নহৰুত ফ'কাছ হ'বলৈ বিৰাট টান পায়, তথাপি ফ'কাছ কৰি দি দিলোঁ। আৰু আদা নহৰু দিয়াৰ কাৰণ হৈছে আদা নহৰুৰ গোন্ধটো মোৰ বিৰাটেই ভাল লাগে। আৰু এইখিনি খাবলৈ ৰেডি হৈ গ'ল। লোভৰ পানী পৰিবলৈ আপোনালোককো ওচৰৰ পৰা দেখাই দিলোঁ। আৰু ভিডিঅ'টি চাই কেনেকুৱা পাইছে জনাব। বাই বাই।